লৈ তোমাক আছুতীয়াকৈ দুবাহুৰে সমাজতে মই তোমাক ৰাখিম সঁচাকৈ বুকুৰে গুড মৰ্নিং গিটালিছলাইফৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ ভালেই হওক আৰু ময়ো খুব বেছি ভালেই আছোঁ আৰু তেতিয়াহ'লে আজিৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ চাই থাকিব আপোনালোকে ভিউজবোৰ কৰিব আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত কিন্তু নজনোৱাকৈ নাথাকিব তেতিয়াহ'লে ব'লক আজি কি কৰোঁ দেখুৱাই থাকিম আজি ৰ'দ দিছে শুই উঠিয়ে ৰ'দটো দেখি খুবেই ভাল লাগিছে আৰু আজি মোৰ বৈদ্য কঁকাল বিষ গতিকে কামো আছে কামকেইটা কৰিব লাগিব আৰু এইফালে গৈছিলোঁ ভোল বিচাৰি কিন্তু কি হ'ব বান্দৰে অলৰেডি লৈয়ে গ'ল এতিয়া আৰু কি কৰিম পাকঘৰলৈ আহিম আৰু অলপ পিছত দেখুৱাম কি বনাম বাৰু দেই লিঅ এইয়া এতিয়া বনাই আছোঁ পিঠা আৰু আজি বহুত পিঠা খাবলৈ মন গৈছিলে সেইকাৰণে কালিয়েই মই বৰা চাউল আৰু গুড় দি ফেটি ভালদৰে ফ্ৰিজত ভৰাই থৈ দিছিলোঁ আৰু এতিয়া মই পিঠা বনাই লওঁ আৰু চাহ খাম বুলি ভাবিছোঁ গতিকে চাই থাকিব লোভ লাগিছে নাই বাৰু বহুত ধুনীয়া ধুনীয়া ফুলিছে মই মানে পিঠা বনাব পাৰোঁ দেই এয়া পিঠা পুৰি পুৰি ঘাইলো হ'লোঁ তেল পৰিলে সেইকাৰণে অকণমান কলগেট লগাই থৈছোঁ ফটকচনে পৰি গ'ল লৰালৰিকৈ কৰোঁতে আৰু এনেও মই মানুহজনী অকণমান জল্দি সেইকাৰণে এনেকুৱা হ'ল ভাল হ'ব আৰু কলগেট অকণ লগাই থৈছোঁ তাৰপিছত এয়া বনাই আছোঁ পিঠা বনাই আছোঁ আৰু বাহিৰলৈ যাওঁ এতিয়া কি হৈছে বেগী কৰি আছোঁ আজি ৰ'দটো ধুনীয়া দিছে তাৰপিছত এয়া ৰ'দ দিছে বুলি অকণমান কাম কৰিছোঁ এইখিনি চাউলখিনি অকণমান ৰ'দত দিছোঁ সৰহকৈ কিনি থোৱা আছিলে এয়া এইখিনি ৰ'দত দিছোঁ আজি ধুনীয়া ৰ'দ গতিকে কাম কৰিবলৈ খুবেই ভাল আৰু ৰ'দত দিলে ভাল হয় মাজে মাজে ৰ'দত দি থাকোঁ এয়া বলক এজোপা ধুনীয়াকৈ হৈছে অকণমান ছাইড কৰিব লাগিব আৰু এইখিনি মোটামুটি হৈছে ৰ'ব বেক কেমেৰাত দেখুৱাইছোঁ এজোপা অকণ ফুলি আছে আজি তামাম ৰ'দ দিছে আৰু ফুলবোৰকে বহুত কষ্ট পায় এইজোপা হ'ল ব্লিডিং হাৰ্ট মই জনাত আৰু যদি বেলেগ কিবা নাম আছে নাজানো বাৰু আৰু ফুলবোৰ মানে বৰষুণ দিলেতো পানী দিয়া নহয়েই এতিয়া ৰ'দ দিছে যেতিয়া পাছবেলা পানী দিওঁ আৰু ৰ'দ দিলে নহ'লে শুকাই যায় আৰু কিছুমান টাবৰ ফুলো শুকাই যায় আৰু ছিজন ফ্লাৱাৰবোৰ আনিম আৰু আনিলে মানে ভাল হ'ব এইজোপাও বহুত ধুনীয়া ফুল আৰু খুব লাগি থাকে মানে 12 মাহে লাগে জবাজোপা আৰু সকলোৱে ভালো পায় কমেণ্টত কৈও থাকে ভাল লাগে বুলি আৰু সঁচাকৈও বহুত ভাল লাগে কাটিবলৈ মন নাযায় এয়া অকণকৈ চফাই অভিযানো চলি আছে আৰু বলক বনাই আছোঁ ইফালে পিঠা কি হ'লগৈ নাজানো পিঠাটো চাগৈ দেই জ্বলিলে এয়া ৰঙা হৈ থাকিলে সিফালে গুচি গ'লোঁ মস্ত এটা লাষ্টৰ পিঠাটো তাৰমানে লাষ্টৰ পিঠাটো সদায় মস্ত হয় যে সেইটোৱেই হৈছে এতিয়া মস্ত এটা পিঠা এইফালে বনাই আছোঁ আলু ভাজি
আলু ভাজি বনাই আছোঁ। অকণ বাকলি অকণ থৈছোঁ, থ'লে মানে নাভাঙে যে সেইকাৰণে। আৰু তাতে আকৌ আলু ভাজি বনালে সদায় অকণমান যদি নিমখ দি পিনে থৈ দিয়ে তেতিয়াহ'লে নাভাঙে। গৰম লাগিছে। চাই থাকিব ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সদায় কৈয়ে থাকোঁ, আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ পালে আৰু ভাল লাগে। আৰু মই সদায় কৈয়ে আছোঁ, নতুনকৈ চেনেল আৰু ঘৰুৱা কাম কাজ কৰি যিখিনি পাৰোঁ সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰোঁ। কেনেকুৱা হৈছে নাজানো, গতিকে আপোনালোকে কমেণ্টত ক'ব ভাল বেয়া, তেতিয়া ভাল লাগে। আৰু ভিডিঅ' মোৰ চাব, আৰু পাৰিলে যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাহকাপ খাই লওঁ, এয়া পিঠা দি। ভাল হৈছে, ভাল নিচিনা লাগিছে, নিজে বনাইছোঁ যে সেইবাবে। ধুনীয়া হৈছে, কিন্তু চাইজটো ডাঙৰ হ'ল আৰু ডাঙৰ ডাঙৰ পিঠা এটা খালি পেট ভৰি যাব। গতিকে খাওঁ। হেল্ল' এভৰিৱান, মই এতিয়া আছোঁ লখিমপুৰৰ বাইপাছত, আৰু এটা জেগা দেখুৱাবলৈ ওলাইছোঁ। এটা ধুনীয়া দৃশ্য, যিটো নেকি মই আপোনালোকক দেখুৱাবলৈ ভিডিঅ' ক্লিপ কৰি থ'লোঁ। আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াকে দেখুৱাই আজি ভিডিঅ'টো শেষো কৰিম। আৰু লগতে আমাৰ লখিমপুৰত হোৱা যিটো ISBT হ'ব সেইটো মই দেখুৱাবলৈ ওলাইছোঁ। এই ৰাস্তাটোৱেদিহে হ'ব, আৰু ইয়াতে এইয়া ৰাস্তাটো যে উঠাই আছে দেখিছে, ইয়াতে কাম আৰম্ভ কৰিছে। গতিকে ইমানতেই মই ভিডিঅ'টো শেষ কৰি অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে গীতালিছ লাইফৰ পৰা বিদায় লৈছোঁ। বাই বাই।